350 दे दिया आपको। अरे भाई इसको यहाँ चल जाएगा 250 बचेगा, उससे बेसी तो टिकट नहीं होगा। তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু আনাডাৰ ব্লগছ। তো আমি যাবলৈ ওলাইছোঁ এখন হালধীয়া টেক্সি। এই হালধীয়া টেক্সিত মজা ল'ম। তো এইখন টেক্সিতে আমি গৈ আছোঁ হাওৰা ব্ৰিজ। মজা লওঁ, উঠাও নাই বহুত দিন। তো আমাৰ কমফৰ্টেবল গাড়ী এইখনে। তো আমাৰ কমফৰ্টেবল গাড়ীত উঠি লওঁ। क्या रोड है ये? स्टान रोड। ये स्टान करता है क्या यहाँ पर? हाँ चाचा, स्टान करता है यहाँ पर बाइक स्टान? स्टान ओ स्टान रोड, ठीक। এইবিলাক যি দেখিছে গোটেই বাঁহৰ গছ, গোটেই। সেই মন্দিৰটো চাওক, সেই মন্দিৰটো হ'ল ৰাস্তাৰ মাজত। এই তাৰ পিছফালেও এটা মন্দিৰ, এইটোও মন্দিৰ। এই কলকাতাত মানে আহিলে আপোনালোকে দেখা পাবই গোটেই মন্দিৰে মন্দিৰ। আপুনি কিমান মন্দিৰ চাব। ও বঢ়িয়া, টেনশ্যন নাই। জীৱনত প্ৰথমবাৰ, ফাৰ্ষ্ট টাইম, মজা আৰু ভাল লাগিছে। জাটকা নাই। সৰুতে ভাবছিলোঁ উঠিম বুলি, কিন্তু দেখা নাছিলোঁ ইমান। আগতে মানে আমি কৈছিলোঁ মন্ত্ৰীৰ গাড়ী। মন্দিৰ গাড়ী, চৰকাৰী গাড়ী। উঠি আছে আজি আমি উঠি গ'লোঁ। তো এইখনে হ'ল হাওৰা ব্ৰিজ। হাওৰা ব্ৰিজখন চাই লওক, ইমান ধুনীয়া, আচৰিত মানে। তো আমি আজি ব্লগ বনোৱা নহ'ল, ইয়াৰ ওপৰত নামো নহ'ল। তো আপোনালোকক যেতিয়া আৰু নেক্সট টাইম ব্লগ বনাবলৈ আহিম ইয়াতে হাওৰা ব্ৰিজ ডিটেইলছত, তেতিয়া আপোনালোকক ভালকৈ বুজাই দিম। আহি পালোঁ আমাৰ ৰুম। এতিয়া আমি গাড়ীৰ পৰা নামিব লাগে, তাৰপিছত আমি ৰুমত যাম। তো কাইলৈৰ পৰা ভাল ভাল ব্লগ দেখা পাব। তো আজি এটা জাষ্ট এনেই এটা ব্লগ কৰিলোঁ, নামাও নহ'ল। তো নেক্সট টাইম আকৌ নামিম। তো ধন্যবাদ।